হাই হেল্ল' নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ কালিৰ পৰা বৰষুণ হোৱাৰ কাৰণে মানে নদীত পানী হৈছে। তো মায়ে আমাৰ মাছ মাৰিব গৈছে। তো আপোনালোক দেখুৱাই আছোঁ কি মাছ পালে আৰু জাল বাই থকাটো দেখুৱাই আছোঁ। তো চাই থাকক ভিডিঅ'টো। এইফালে আৰু বুঢ়া বুঢ়ী মাছ মাৰি আছে। চাই লওক, নদীত বহুত বেছিয়ে পানী আহিছে। একদম পানী শুকাই আছিল, তলা ওলাই আছিল। এতিয়া পানী মানে আধা আহি গ'ল। তো ৰাতিলৈকে আৰু আহিব পাৰে। এই গাইজ, এইখন নদীখনে হৈছে পলহী নদী। তো এইখন নদী বৈ গৈছে আমাৰ কুকুৰমাৰা হৈ। তো ছয়গাং নদীৰ লগত লগ হৈছে সাপৰদাৰিত। তো এই পলহী নদীখন শিহুৰ বাবে বিখ্যাত আছিল। তো খৰালি কালত ইয়াৰ প্ৰায় পানী বন্ধ হৈ যায়। তো তাৰ কাৰণে শিহুবিলাক মৰি থকা শুনিয়ে পোৱা চাগে নিউজত। এইজনে হৈছে মাছ। এইখিনিয়ে পাইছিল মাছ। তো চাই লওক লোকেল